ইয়াত আমি এগিলাচ গাখীৰ লৈ লৈছোঁ অলপ গৰম হৈ গৈছে আমি এতিয়া চেনিখিনি দি দিছোঁ আধা কাপমান চেনি দিছোঁ আমি ইয়াত আৰু অলপমান নিমখ দিছোঁ এইখিনি ভালকৈ উতলাই আমি এতিয়া চিঞৰিখিনি দি দিম আৰু এইখিনি আমি লৰাই ল'ম আমাৰ উতলি আহিছে এইখিনি আৰু এতিয়া আমি দি দিছোঁ তেজপাতখিনি দি আমি ধুনীয়াকৈ লৰাই ল'ম আমাৰ উতলিছে আৰু এইফালে দি দিছোঁ কিচমিচ আৰু এইফালে আমি কেৰাহীটো বহাই তেল দিছোঁ যিহেতু আমি ফুলপাপৰ ভাজিম সন্ধিয়া সময়ত কিবা কিবি খাবলৈ মন যায় ভাবিলোঁ আজি আমি চিঞৰ বনাইছিলোঁ ভাবিলোঁ আপোনালোকৰ শ্বেয়াৰ কৰোঁ আমাৰ ফুলপাপৰখিনি ভাজা হৈ গৈছে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা লাইক কৰি দিব আৰু কেনেকৈ পালে ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ ফুলপাপৰখিনি ভাজা হৈ গৈছে এতিয়া আমি নমাই লওঁ এইফালে আমাৰ চিঞৰ ৰেডি হৈ গৈছে খাবলৈ চাওক কি ধুনীয়া লাগিছে আপোনালোকে নিশ্চয় ঘৰত বনাই খাবচোন আৰু এইফালে আমাৰ ফুলপাপৰখিনি আজিলৈ ইমানতে